নমস্কাৰ বন্ধুসকল, আমাৰ এই ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে যদি আমাৰ এই ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা ঘণ্টিটো এবাৰ বজাই দিব, কাৰণ আমি নতুনকৈ ভিডিঅ' আপলোড কৰিলে আপোনালোকে প্ৰথমতে চাবলৈ পাব। আমি আজি আলোচনা কৰিব ওলাইছোঁ ভাৰতবৰ্ষৰ বিচিত্ৰ তথ্যৰ 10টা প্ৰশ্ন উত্তৰৰ বিষয়ে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আশা কৰোঁ আপোনালোকে আমাৰ এই ভিডিঅ'টো চাই বহুতো নজনা কথা জানিব পাৰিব। এতিয়া আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰ প্ৰশ্ন, কোনজন ইংৰাজ প্ৰথম ভাৰতলৈ আহিছিল? উত্তৰটো হৈছে টমাছ ষ্টিফেনছন। 2 নম্বৰ প্ৰশ্ন, ভাৰতত সৰ্বমুঠ কিমানটা ডাকঘৰ আছে? উত্তৰটো হৈছে 1,39,950টা। আপোনালোকে ভিডিঅ'টো ৰখাই লৈ নোট কৰি ল'ব। 3 নম্বৰ প্ৰশ্ন, ভাৰতৰ সংবিধানত মুঠ কেইটা ধাৰা আছে? উত্তৰটো হৈছে 395টা আৰু 9টা পৰিচ্ছদ। 4 নম্বৰ প্ৰশ্ন, ভাৰতৰ কোন ঠাইত প্ৰথম ক্ৰিকেট খেল আৰম্ভ হয়? উত্তৰটো হৈছে 1848 চনত মুম্বাইত আৰম্ভ হয়। 5 নম্বৰ প্ৰশ্ন, ভাৰতবৰ্ষৰ নাম ইণ্ডিয়া কিয় হ'ল? উত্তৰটো হৈছে প্ৰাচীন কালত গ্ৰীক বণিকসকলে আমাৰ দেশৰ সিন্ধু নদীৰ পাৰত ব্যৱসায় কৰিবলৈ আহিছিল। তেওঁলোকে সিন্ধুক ইণ্ডাছ বুলি কৈছিল। এই ইণ্ডাছ শব্দৰ পৰাই কালক্ৰমত ইণ্ডিয়া নামটো আহিছে। 6 নম্বৰ প্ৰশ্ন, ভাৰতত দূৰদৰ্শন কেন্দ্ৰ প্ৰথমে ক'ত আৰু কেতিয়া প্ৰতিষ্ঠা কৰা হয়? উত্তৰটো হৈছে 1959 চনত নতুন দিল্লীত প্ৰতিষ্ঠা কৰা হয়। 7 নম্বৰ প্ৰশ্ন, ভাৰতৰ নাম হিন্দুস্তান কেনেকৈ হ'ল? উত্তৰটো হৈছে অতীত ইৰাণ দেশৰ লোকসকলে আমাৰ দেশৰ সিন্ধু নদীক হিন্দু নদী বুলি উচ্চাৰণ কৰিছিল। সেয়ে সিন্ধু নদীৰ আশে পাশে থকা অঞ্চল হিন্দুস্তান নামেৰেই পৰিচিত হয়। 8 নম্বৰ প্ৰশ্ন, ভাৰতত প্ৰথম দুমহলীয়া ৰেল কেতিয়া চলোৱা হয়? উত্তৰটো হৈছে সিংহগড় এক্সপ্ৰেছ, মুম্বাইৰ পৰা পুনেলৈ যোৱা 1978 চনৰ 12 এপ্ৰিলত। 9 নম্বৰ প্ৰশ্ন, আমাৰ দেশৰ নাম ভাৰতবৰ্ষ কেনেকৈ হ'ল? উত্তৰটো হৈছে প্ৰাচীন কালত আমাৰ দেশৰ নাম আছিল জম্বুদ্বীপ। পুৰণি কালত এই দেশত ৰাজত্ব কৰা ভৰত নামৰ ৰজাজনৰ নামেৰেই এই দেশৰ নাম হয় ভাৰতবৰ্ষ। 10 নম্বৰ প্ৰশ্ন, ভাৰতত সৰ্বাধিক ব্যস্ত ৰেল ষ্টেচন কোনটো? উত্তৰটো হৈছে শিয়ালদহ ৰেল ষ্টেচন। এতিয়া আমি এটা মহৎ লোকৰ বাণী আগবঢ়াম। এই বাণীটো আগবঢ়াইছে গণিতজ্ঞ ছাৰ আইজাক নিউটন। কৈছে যে সুস্বভাৱ আৰু পৰিষ্কাৰ অন্তৰে জীৱন মধুময় কৰে। আগলৈ এনেকুৱা ভিডিঅ' পাবৰ বাবে আপোনালোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।